ল'ৰা ছোৱালীৰ ওজনক লৈ বিভিন্ন ক্ষেত্ৰত মাক দেউতাক বিভ্ৰান্ত হোৱা দেখা যায় বা টেনশ্যনত পৰা দেখা যায়। এই ক্ষেত্ৰত ক'বলগীয়া কথাটো হ'ল যে ল'ৰা ছোৱালীৰ ওজন আচলতে এক নিৰ্দিষ্ট পৰিসৰ, এটা ৰেঞ্জতহে আমি ক'ব পাৰোঁ। সেই ৰেঞ্জৰ ভিতৰত যদি ওজনটো পৰিছে তেতিয়াহ'লে সেয়া নৰ্মেল, আৰু যদি পৰা নাই সেয়া আমি হয়তো কম বা বয়স অনুসৰি বেছি হোৱা বুলি আমি ক'ব পাৰোঁ। সেই উদ্দেশ্যে বহুতৰ ৰিকুৱেষ্ট অনুসৰি আজি এই ভিডিঅ'টি বনোৱা হৈছে, য'ত আপুনি আপোনাৰ শিশুটিৰ ওজন বয়স অনুসৰি ঠিকে আছে নে নাই জানিব পাৰিব। ইয়াতে মই ক'বলৈ লৈছোঁ 6 মাহৰ পৰা 7 বছৰলৈকে শিশুৰ ওজনৰ তালিকাৰ বিষয়ে। প্ৰথমতে মই ক'বলৈ লৈছোঁ ছোৱালীৰ ওজনৰ বিষয়ে। 6 মাহত এজনী ছোৱালী শিশুৰ ওজন হ'ব লাগে 5.8 কেজিৰ পৰা 9.2 কেজি, অৰ্থাৎ 5.8 কেজিতকৈ যদি কম হয় তেন্তে কম হ'ব, 9.2 কেজিতকৈ যদি বেছি হয় সেয়া বেছি হ'ব। 7 মাহত 6.1 পৰা 9.6 কেজি, 8 মাহত 6.3 কেজিৰ পৰা 10 কেজিলৈকে, 9 মাহত 6.6 কেজিৰ পৰা 10.4 কেজিলৈ, 10 মাহত 6.8 পৰা 10.7লৈকে, 11 মাহত 7 কেজিৰ পৰা 11 কেজিলৈ, 12 মাহ অৰ্থাৎ এবছৰ হোৱাৰ পিছত 7.1 কেজিৰ পৰা 11.3 কেজি, 1.5 বছৰত 8.2 কেজিৰ পৰা 13 কেজি, 8.2 কেজিৰ পৰা 13 কেজিলৈকে, 8.2 কেজিতকৈ কম হ'লে সেয়া কম হ'ব, আৰু 13 কেজিতকৈ বেছি হ'লে সেয়া বেছি হ'ব। 2 বছৰত শিশুটিৰ ওজন 9.2 কেজিৰ পৰা 14.6 কেজিলৈ হ'ব লাগে। 2.5 বছৰত 10.1 কেজিৰ পৰা 16.2 কেজি হ'ব লাগে। 3 বছৰত 11 কেজিৰ পৰা 17.8 কেজিলৈ হ'ব লাগে। 3.5 বছৰত 11.8 কেজিৰ পৰা 19.5 কেজিলৈকে হ'ব পাৰে। 4 বছৰত 12.5 কেজিৰ পৰা 21.1 কেজিলৈকে। 4.4 বছৰত 13.2 কেজিৰ পৰা 22.8 কেজিলৈ। 5 বছৰত 14 কেজিৰ পৰা 24.4 কেজিলৈ। 4.5 বছৰত 14.7 কেজিৰ পৰা 24.7 কেজিলৈ। 6 বছৰত 15.5 কেজিৰ পৰা 27.3 কেজিলৈ। 4.6 বছৰত 16.3 কেজিৰ পৰা 28.9 কেজিলৈ, আৰু 7 বছৰত 17 কেজিৰ পৰা 30.8 কেজিলৈ। এয়া আছিল সংক্ষেপে 6 মাহৰ পৰা 7 বছৰলৈকে ছোৱালীৰ বয়স অনুসৰি ওজনৰ এটা ধাৰণা। এতিয়া মই ক'বলৈ লৈছোঁ ল'ৰাৰ ক্ষেত্ৰত 6 মাহৰ পৰা 7 বছৰলৈ ওজনৰ তালিকাখনৰ বিষয়ে। ল'ৰাৰ ওজন 6 মাহত 6.4 কেজিৰ পৰা 9.7 কেজিলৈ, 7 মাহত 6.7 কেজিৰ পৰা 10.2 কেজিলৈ, 8 মাহত 7 কেজিৰ পৰা 10.5 কেজিলৈ, 9 মাহত 7.2 কেজিৰ পৰা 10.9 কেজিলৈ, 10 মাহত 7.5 কেজিৰ পৰা 11.2 কেজিলৈ, 11 মাহত 7 কেজি 700 গ্ৰামৰ পৰা 11.5 কেজিলৈ, 12 মাহ অৰ্থাৎ 1 বছৰত 7.8 কেজিৰ পৰা 11.8 কেজিলৈ, 18 মাহ 1.5 বছৰত 8.9 কেজিৰ পৰা 13.5 কেজিলৈ, 2 বছৰত 9.8 কেজিৰ পৰা 15.1 কেজিলৈ, 2.5 বছৰত 10.7 কেজিৰ পৰা 16.6 কেজিলৈ, 3 বছৰত 11.4 কেজিৰ পৰা 18 কেজিলৈ, 3.5 বছৰত 12.2 কেজিৰ পৰা 19.4 কেজিলৈ, 4 বছৰত 12.9 কেজিৰ পৰা 20.1
9 কেজিলৈ। 4.5 বছৰত 13.6 কেজিৰ পৰা 22.3 কেজিলৈ। 5 বছৰত 14.3 কেজিৰ পৰা 23.8 কেজিলৈ। 4.5 বছৰত 15.3 কেজিৰ পৰা 25.1 কেজিলৈ। 6 বছৰত 16.1 পৰা 26.7লৈ। 4.6 বছৰত 17 কেজিৰ পৰা 28.3 কেজিলৈ আৰু 7 বছৰত 17.9 কেজিৰ পৰা 30.1লৈ।